নমস্কাৰ, মই নৱকুমাৰ পাটগিৰি। বিগত 20টা বছৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন স্কুল কলেজত শিক্ষকতা কৰাৰ অন্তত সম্প্ৰতি মই এজন মেমৰি ট্ৰেইনাৰ আৰু মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ 4G মেমৰি মন্ত্ৰ। কোনোদিনে নুশুনা, শুনিলেও বিশ্বাস কৰিবলৈ টান পোৱা অথচ 100% সঁচা 4G মেমৰি মন্ত্ৰ। এবাৰ পঢ়ি যিকোনো তথ্য চিৰদিনলৈ হুবহু মনত ৰখাৰ বৈজ্ঞানিক কৌশল। প্ৰায় 86 বিলিয়ন নিউৰন থকা আমাৰ মগজুটোক সঠিকভাৱে ট্ৰেইন কৰিব পাৰিলে অতি কম সময়ৰ ভিতৰতে অসম্ভৱকো সম্ভৱ কৰিব পাৰি। কিন্তু কি এই 4G মেমৰি মন্ত্ৰ? কিয় এইটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ তাকেই ভাঙি পাতি বুজিবলৈ হলে প্ৰথমতে আমি এটা প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াব লাগিব। প্ৰশ্নটো হ'ল, ছাত্ৰ ছাত্ৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোনো কি? পঢ়া কথাবোৰ পৰীক্ষা গৃহত পাহৰি যোৱাটোৱে নহয় জানো? স্কুল বা কলেজত কিতাপৰ জটিল কথাবোৰ বুজাইহে দিয়ে, পিছে ছাত্ৰ ছাত্ৰীয়ে সিলেবাছৰ বুজি পোৱা বা নোপোৱা আটাইবোৰ কথাকে বাৰে বাৰে পঢ়াকে পঢ়ি লিখাকে লিখি হলেও মগজুত ভৰাই লৈহে পৰীক্ষা গৃহলৈ যাব লাগে। ফলস্বৰূপে ছাত্ৰ ছাত্ৰীৰ প্ৰায় প্ৰতিটো পৰীক্ষাতে এনেকুৱা নহয়নে যে পৰীক্ষা গৃহত বহি অলপ আগলৈকে মনত থকা কিছুমান প্ৰশ্নৰ উত্তৰ প্ৰশ্ন কাকতখন পোৱাৰ পিছত বহু চেষ্টা কৰিলেও মনলৈ নাহে যেন মগজুটো হেংহে হৈ গ'ল। অথচ পৰীক্ষা দি ঘৰলৈ উভতি আহি থাকোতে পাহৰা কথাবোৰ পুনৰ এটা এটাকৈ মনত পৰিবলৈ আৰম্ভ কৰে। এইটো কেৱল ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে নহয়, এনেকুৱা ঘটনা আমাৰ সকলোৰে দৈনন্দিন জীৱনত প্ৰায় ঘটিয়েই থাকে। উদাহৰণস্বৰূপে ঘৰৰ ভিতৰত থকা কিছুমান বস্তু যেনে দা, কটাৰী, গাড়ীৰ চাবি, স্ক্ৰুড্ৰাইভাৰ, বেজী আদিৰ দৰে কিছুমান লাগতিয়াল বস্তু প্ৰয়োজনৰ সময়ত বিচাৰি চলাথ কৰিলেও পোৱা নাযায়। অথচ যেতিয়া প্ৰয়োজন নাথাকে তেতিয়া সেই একেটা বস্তু কেতিয়াবা হঠাতে আমাৰ চকুৰ আগত ভাহি উঠে। কিন্তু আধুনিক বিজ্ঞানীসকলৰ মতে আচলতে বিচাৰি নোপোৱা বস্তুবোৰ যেনেকৈ আমাৰ ঘৰৰ পৰা সমূলি হেৰাই যোৱা নাছিল, মাত্ৰ প্ৰয়োজনৰ সময়তহে বিচাৰি পোৱা নাছিলো, ঠিক তেনেকৈ পৰীক্ষা হলতো পঢ়া কথাবোৰ মগজুৰ পৰা হেৰাই যোৱা নাছিল, সেইবোৰ মগজুৰ ভিতৰতে সোমাই আছিল। কিন্তু ক'ত কেনেকৈ সোমাই আছিল তাৰহে কোনো ঠিকনা নাছিল বাবে পৰীক্ষা গৃহত আমি বিচৰা প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱা নাছিলো। কিন্তু কিয় এনেকুৱা হয়? এটা কথা আমি সকলোৱে জানো যে চকু, নাক, কাণ, জিভা আৰু ছাল এই 5টা জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে দিনে ৰাতিয়ে অবিৰাম গতিত অজস্ৰ ঘটনা পৰিঘটনা আমাৰ মগজুত সোমায়ে থাকে। ইয়াৰ ভিতৰত কিছুমান ঘটনা পৰিঘটনা আমি গম নোপোৱাকৈয়ে আমাৰ মগজুত এনেকুৱাকৈ স্থায়ীভাৱে ৰৈ যায় যে সেইবোৰ আমি কেতিয়াও পাহৰি নাযাওঁ। আনকি পাহৰিবলৈ চেষ্টা কৰিলেও আগতকৈও বেছি সজীৱহে হৈ উঠে। তাৰোপৰি একেটা কথাকে বাৰে বাৰে লুটিয়াই পঢ়াকে পঢ়ি লিখাকে লিখি থকাৰ দৰে অবৈজ্ঞানিক পদ্ধতিৰে মুখস্থ কৰা বিভিন্ন বিষয়ৰ বিভিন্ন তথ্যবোৰো এই ঘটনা পৰিঘটনাবিলাকৰ মাজত জধে মধে সোমাই থাকে। আৰু সেইবাবেই পৰীক্ষাৰ সময়ত অসংখ্য সানমিহলি তথ্যৰ মাজৰ পৰা আমি বিচৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰ আমাৰ মগজুৱে তৎক্ষণাত বিচাৰি উলিয়াই দিব নোৱাৰে। তাকেই আমি পাহৰি যোৱা বুলি ভাবো। আৰু এনেকুৱা ঘটনা জীৱনত বাৰে বাৰে ঘটি থাকিলে আমি আমাৰ মগজুটোকে দুৰ্বল বুলি ভাবিবলৈ বাধ্য হওঁ। কিন্তু আমি ভবাৰ দৰে আমাৰ মগজুটো ইমান দুৰ্বল নে? মুঠেও নহয়। এয়া আমাৰ ভ্ৰান্ত ধাৰণাহে। এইখিনিতে এটা আচৰিত হ'ব লগা কথা জানি থোৱা উচিত। আধুনিক বিজ্ঞানীসকলে প্ৰমাণ কৰি উলিয়াইছে যে প্ৰায় 16,000টা অত্যাধুনিক কম্পিউটাৰ একেলগ কৰি যিমান তথ্য ভৰাই থৈ দিব পাৰি, আমাৰ মগজুটো সিমানেই তথ্য ভৰাই থব পাৰি। ইয়াৰ পৰা এইটোকে বুজা যায় যে পঢ়া কথাবোৰ মনত ৰখাটো আচল সমস্যা নহয়। আচল সমস্যা হ'ল মনত ৰখা কথাখিনি প্ৰয়োজনৰ সময়ত বিচাৰি নোপোৱাটোহে। তেতিয়াহ'লে ইয়াৰ সমাধান কি? ইয়াৰ একমাত্ৰ সমাধান হ'ল 4G মেমৰি মন্ত্ৰ। কিয়নো আধুনিক বিজ্ঞানীসকলৰ মতে আমাৰ মগজুৱে এছ'চিয়েশ্যন প্ৰক্ৰিয়াৰ জৰিয়তেহে কোনো এটা তথ্য অতি কম সময়ৰ ভিতৰতে মনত ৰাখিব পাৰে আৰু ভৱিষ্যতে প্ৰয়োজন হলে যিকোনো মুহূৰ্ততে বিচাৰি উলিয়াইও দিব পাৰে। এতিয়া প্ৰশ্ন আহিল, এই এছ'চিয়েশ্যন প্ৰক্ৰিয়ানো কি? এছ'চিয়েশ্যন শব্দটোৰ অৰ্থ হ'ল সংযোগ কৰা বা জড়িত কৰা বা লগ লগাই থোৱা। কিন্তু বিজ্ঞানীসকলে এছ'চিয়েশ্যন প্ৰক্ৰিয়াৰে কাৰ লগত কাক সংযোগ কৰাৰ কথা কৈছে?
কেতিয়াও পাহৰি নোযোৱা পুৰণি তথ্যৰ লগত পাহৰি যোৱাৰ সম্ভাৱনা থকা নতুনকৈ পঢ়া তথ্যবোৰক সংযোগ কৰাৰ কথা কৈছে। সহজ কথাত ক'বলৈ হ'লে যিহেতু আমাৰ মগজুত কেতিয়াও পাহৰি নোযোৱা অজস্ৰ ঘটনা পৰিঘটনা আগৰ পৰাই স্থায়ীভাৱে মজুত থাকে, সেয়ে তেনেধৰণৰ ঘটনাৰ লগত প্ৰতিদিনে নতুনকৈ পঢ়া কথাবোৰ বিশেষ পদ্ধতিৰ সহায়ত এনেভাৱে সংযোগ কৰি থব লাগে যাতে ভৱিষ্যতে বিচৰা মাত্ৰকে পুৰণি তথ্যৰ লগত নতুন তথ্যও আপোনা আপুনি আমাৰ চকুৰ সন্মুখলৈ জল জল পট পটকৈ ভাহি উঠে। যেনেকৈ বৰশীৰ সহায়ত গভীৰ পানীৰ তলত থকা অসংখ্য মাছৰ পৰা বৰশীৰ টোপ গিলা সেই নিৰ্দিষ্ট মাছটোহে ওপৰলৈ টানি অনা হয়। এইখিনিতে প্ৰয়োজন হ'ব 4G মেমৰি মন্ত্ৰৰ, কিয়নো নতুনকৈ পঢ়া কোনটো তথ্য পুৰণি কোনটো ঘটনাৰ লগত সংযোগ কৰিব লাগিব আৰু বেলেগ বেলেগ বিষয়ৰ তথ্যসমূহ কি বেলেগ বেলেগ পদ্ধতিৰে বেলেগ বেলেগকৈ সংযোগ কৰি থব লাগিব, সেই কৌশল কেৱল 4G মেমৰি মন্ত্ৰৰ জৰিয়তেহে অতি সহজতেই শিকিব পাৰি। সেয়ে যদিহে আপুনি এগৰাকী ষ্টুডেণ্ট CBSE, সেবা আদিৰ দৰে যিকোনো বোৰ্ডৰ যিকোনো মিডিয়ামৰ যিকোনো স্কুল, কলেজ বা ইউনিভাৰ্চিটি ক্লাছ 5 বা তাৰ ওপৰৰ যিকোনো ক্লাছতেই পঢ়ে অথবা যিকোনো কম্পিটিটিভ এক্সামিনেশ্যনৰ বাবে প্ৰস্তুতি চলাই আছে আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত স্মৃতিশক্তিয়ে বাধা আৰোপ কৰা বুলি অনুভৱ কৰিছে, তেতিয়াহ'লে ভয়ৰ কোনো কাৰণ নাই। 100% চাইণ্টিফিক টেকনিকসহ 4G মেমৰি মন্ত্ৰই আপোনালৈ আগবঢ়াব উপযুক্ত সহায়ৰ হাত। কিন্তু তাৰ আগতে 4G মেমৰি মন্ত্ৰৰ বিষয়ে সবিশেষ জানিবলৈ আৰু 4G মেমৰি মন্ত্ৰৰ চমৎকাৰী টেকনিকৰ সহায়ত আপোনাৰ মগজুটো যে অসাধাৰণ ক্ষমতা লুকাই আছে তাৰ প্ৰত্যক্ষ প্ৰমাণ পাবলৈ আপুনিও আহক মাত্ৰ 2 ঘণ্টাৰ বাবে আয়োজন কৰা আমাৰ কৰ্মশালালৈ। ধন্যবাদ।